আমার ক্যান্ডিডেট 24 নং মুছলপুৰ সমষ্টিৰ যিহেতু মোক নিৰ্বাচিত বা আমাৰ প্ৰাৰ্থীৰ পৰা ঘোষণা কৰিলে, ইয়াৰ বাবে আমি মুছলপুৰবাসী ৰাইজক আমি এটা ভোটাৰ ৰাইজক সজাগতা অনাৰ বাবে আৰু যুৱ চামক আমাৰ BPFৰ হকে আকৰ্ষণ কৰাৰ বাবে আমি বাইক ৰেলীটো আগতীয়াকৈ কৰিলোঁ। আমাৰ সময় আছে আৰু তথাপিও আমি আগতীয়াকৈ কৰিলোঁ, যিহেতু আমাৰ সমষ্টিৰ মই প্ৰাৰ্থীটো পালোঁ আৰু ঘোষণা হ'ল আমাৰ BPFৰ পৰা। ইয়াৰ কাৰণে আজি এই ৰেলীটো আগতীয়াকৈ ল'লোঁ। মাত্ৰ 600মান টাৰ্গেট দিছিলোঁ, কিন্তু ইয়াতো 1000তকৈ পাৰ হৈ গ'ল। মানে বহুত মানুহখিনি বাইকটো তাৰমানে 1000তকৈ বেছি হ'ল বাইকটোৱে, আৰু মানুহখিনি মোটামুটি আহিব 3-4 হাজাৰমান আহিব কমিও তেনেকুৱা। এইটো আমাৰ ওদালবাৰীৰ পৰা আমাৰ মুছলপুৰ হৈ যাব, বৰিমাখা, বৰ্মা, আকৌ আঠিয়াবাৰী, কদমতল বা গোটেই সমষ্টিটো এক ৰাউণ্ড মাৰিব আৰু আকৰ্ষণ হ'ব, দেখিব আৰু সজাগতা এটা আহিব। এই ৰেলীটো দেখি আপোনাৰ কেনে অনুভৱ হৈছে? নাই, আমাৰতো ভালভাৱে আমাৰ সমৰ্থন কৰি আছে। আমি কিছুমানক নামাতাৰ কাৰণে বেয়াহে পাইছে, আমাক কিয় মাতা নাই বুলি। মানে আমি যিখিনি মাতিছিলোঁ ইয়াতকৈ বহু গুণে আহিছে, আৰু যদি মাতিলে হয় আকৌ আহিলে হয়। BJP আৰু AGPৰ লগত পুনৰ মিত্ৰতা হৈছে আৰু এই ক্ষেত্ৰত সহযোগ কেনেধৰণৰ পাব আশা কৰে? সহযোগটো ভালেই হ'ব, যিটো BJP চৰকাৰ এটা আছে, কেন্দ্ৰীয় চৰকাৰতো BJP চৰকাৰ, আৰু আমাৰ AGP, BJP, BPF আছে। আকৌ BTC যদি ইলেকশ্যনতো আমাৰ যদি সকলোৱে একেলগে যদি একগোট থাকে, আমাৰ জয়টো নিশ্চিত। প্ৰমোদ বড়ো তেতিয়াতো কাম কৰি পোৱা নাই না। প্ৰমোদ বড়ো আমাক গালি দিয়াৰ বাহিৰে একো কাম কৰি পোৱা নাই। নাই, এইবিলাক একো নাই, এইবিলাক অপপ্ৰচাৰ একো দিব নোৱাৰে। চৰকাৰ আছে যদি আমাৰে আছে, BPF ৰাজনীতি দলৰ আমাৰ ৰাজ্য চৰকাৰ আছে, BTC চৰকাৰ আছে। আমি আৰু 15 বছৰে কাম কৰি আছোঁ, তেখেতক কাম কৰি পোৱা নাই নহয়। তেখেতসকলে একো কৰিব নোৱাৰে। দেখিব, ৰাইজে গম পাব এইটো, তেখেতসকলে শংকিত হয় না কি হয় তেখেতসকলৰ কথা। আমাৰ যিটো প্ৰদৰ্শন এইটো আমি দেখুৱালোঁ ৰাইজৰ মাজত, BPFৰ যিটো সজাগতা বা ৰাইজে যাতে আমাক ভাল পায়, এইখিনি আমি আকৰ্ষণ কৰাৰ বাবে, যুৱ ভোটাৰক আকৰ্ষণ কৰাৰ বাবে এইখিনি পদক্ষেপ লৈছোঁ। শক্তি প্ৰদৰ্শন বুলিও ক'ব পাৰি। এইটো ৰাইজৰ মাজত এটা শক্তি প্ৰদৰ্শন, সজাগতা।